মোক দেখা পাই তুই কিমান চক খাইছা না মোৰ হাতত বিয়াৰ চিঠিখন দেখা পাই না চক খাইছা তুই এয়া বিয়াৰ চিঠি ল টেঙাৰাপীৰ বিয়া নহয় কৈছিলি না এয়া বিয়াৰ চিঠি এই লিঙিৰি বিয়া খাবা মাছ ধরে মানছে লেখা বুগলা যে খিল লাগে এখন ডাউরি যাওয়া তোর ছানা আছিল নেকি আর এটা ভাতার গতাই গেলে হয়ে যাবি বিয়ার চিঠি ইমান খং উঠি আহা আপিতা কাইনো আছিল মরে স্কুলের একেলগে পড়া বান্ধবী আছিল তোক ইমান খং উঠি না চিঠিখন কিয় হেঙ্গা কৰি দি গেল মই আগতে জোকাইছিল তাক লেংগৰি বেংগৰি কৰি কিনা তোক খাই বিয়া কৰাব কৰি কিনা জোকাইছিল সেইকাৰণে কি খং উঠিছিল আজি তুই তাক হেঙ্গা কৰি জকাবা নালাগছিল আনকি ধেমালিতো হেনেকা কৰি ক'বা নালাগছিল কেতিয়াবা সৰু সৰু কথাতে মনত বহুত আঘাত লাগে ইয়াৰ কাৰণে হেনেকা ক'বা নাপায় মানুহটা এনেই লেঙেৰা হেঙেৰা মানুহ হেঙ্গা কৰি অন্তৰত লাগা কৰি কেতিয়াও কাকো নকবি আৰু অন্তৰত কাৰ হানা হেনা লাগে হেনেকা কথা ক'বা নাপায় হ'ব দে মই আজিৰ পৰা কাকো কোনো মানুহ অন্তৰত দুখ লগা কৰি নকওঁ আমি তিনিজনেও তাৰ বিয়া খাবা যামেই আমি আৰু তুই তাতে যাই তাৰ পৰা ক্ষমা খুজিবি ঠিক আছে তুই জামাই পোৱাৰ কথা জামাই তাৰ কাৰণে অলপ দুখ হোৱাৰ কাৰণে ষ্টিল কৰোঁ তাই ধৰি লাগে জামাই যেন আহিলে সৰুক ভাল দেখা পায় যেন ভালকে নকৰে চিও এটা বিকি আছে এনেকা বঢ়িয়াকে পাইছো না বিয়ে ঠিক হৈছে জামাইটাও যে ইমান ফটকে পচন্দ কৰিছে জামাইটা কেতিয়াব আহে আৰু সি সোনকালেকে বিয়াখন গিলি আৰু জামাইলৈ একেলগে ভাত চাত খাব পাৰলো হৈ কিমান তাৰিখটা ধীৰে দিল না অলপ কমেই দিল না সুধি চাং ৰ বিয়াৰ চিঠিখনতো গোটাই আছে ঐ বিটি বিটি ঐ ইফালে আছোন জলদি আহ কিনো কৰি আছা এনেকা আলটু ফালটু কাম গিলা সোনকালে আহ এটা কথা আছিল নহয় মোৰ একে মনে ঠিক নাই আৰু উচপিচ লাগি আছে তাৰিখটা কেতিয়া হ'ল জানিব লাগিছিল নহয় মোৰ সোনকালে আহ কি হল বাবা আচ্ছা কেতিয়া দিলো মই তাৰিখটাকে পাহৰি দিলো নহয় কেনেকা কৰি চাপালিতে চিঠিখন আৰু বন্ধু বান্ধৱ দিছা বাবা সব আমি দিছো বাবা তাৰিখটা মই কেতিয়া দিলো মই পাহৰি গলো না তারিখটা 7 তারিখ বলছে বাবা সোনকালে হৈছে চোন তেতিয়া তেতিয়া সোনকালে লগ পাম দে ভালে হ'ব বান্ধৱী গিলা পিছত সব দিছো বাবা চবকে দিছা ভাল পাইছে না খবৰ চবৰ গোটাই ঠিকে লৈছে বাবা পাছত কায়ো একো কোৱা নাই তো নাই কই বাবা ঠিকে আছে দে নহ'লে আমি অলপ কাম আছে করম দে কৰি লচোন কৰি ল ইতে তোৰ শ্বশুৰ বুঢ়াৰ ঘৰটা হ'ব হয় নেকি ঐ সুখী বিয়াই আছা না ঘৰত সুখী বিয়াই আছো ভিতৰ সোমাই কি সুখী নাচি আছা নতুন জাঙৈ পাই সিনা নাচি আছা নেকি তোৰ জাঙৈটাকো লৈ আহিছো পেঙা বিয়া শুনা নাই নেকি ভিতৰত সোমাই নাচা নাই ভিতৰত চাও লে বাবা ভিতৰত চাও বাচ্চা ভিতৰত চ ভিতৰত চাও ইয়াতে বচোন ইয়াতে ইয়াতে বাবা বুঝলি না বিয়া বহিলং বিয়াই ইটাই বিতাতা না বেটাটা ইতে ভালে আছে দে দে ভালকে বচোন মই মাতি আছো হা দে সোনকালে মাতে মোৰ নতুন বহাৰটা মাতি আছো ক'ৰবাত কাম কৰি আছে নেকি বেটাটাকো দুখাম ভালে হ'ব আনছে না এনেও পচন্দ খাবই মোৰ কথা ই ফেলাবা নৰি পুৰা পচন্দ খাব 100% মইতো পচন্দ খাইছো তাৰ বিদিটা মাতি দি সোনকালে আমি তাৰ মানে ঘৰত বিয়াৰ কাম মস্ত কৰিব বাকী আছে আমাৰ মানুহক মাতিবা আছে আৰু বাজাৰ থাজাৰ গিলা কৰিব আছে মিঠাতেল শুকনা চালু এইগিলা আনিব লগা আছে মইতো নিজে তাৰিখ লিখছো নিজে পাৰছো কেতিয়া বিয়া হ'ব গমেই পোৱা নাই চিঠি উলি বিলাইছে মাতঙে বিটি ইফালে আহিছে তোৰ শ্বশুৰে তামোল হরা কাটি খা
দাদা পাণ আনিব পাহৰিছে আদা লগতে খা চুনো আকৌ পানী দিয়া নাই চুনো কামৰে খা কাটি খা মই কাম কৰোঁ বহ বাবা বহ 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 তামোল খা কাটি খা একো নাই দেখা তোৰ পচন্দ হৈছে না আপিদাৰ দে দে ঠিক আছে এতিয়া আপিদাকো দুখালো আৰু তোৰ ঘৰত বহুত কাম আছে বিয়াৰ বজাৰ কৰিব আছে তোৰ গামছা কিনি দিব আছে আৰু গিঞ্জি চোলা কিনি দিব আছে চ' আমি যাংছো ঘৰত পিছত সুখী বিয়াই আমি ঘৰত যাম আমাৰ বহুত কাম আছে আপিতা কিন্তু থোক লগা পচন্দ লাগছে আৰু আমাৰ বাবাকো পচন্দ হৈছে আৰু পচন্দ হবই মোৰো পছন্দ হৈছে আমি এতিয়া যাম উঠা উঠি কৰোঁ আৰু আমি হৈছে দে মোৰ কাৰণে কিছু চিন্তা নাই সেয়া কাৰ পুৰা ভালে থাক যা বুঢ়িয়া ডাঙৰ পাইছোন সদায় ভালে থাকবি আশীৰ্বাদ দিছোন যা ভালে থাক বাবা হ'ব ইমান একদিনতে ল'ব নালাগে আৰু সদায় আহিয়ে থাকিব লাগিব নহয় তোৰ নিজৰে ঘৰ হ'ব এতিয়া ঐ বাবা কি এংকা লেংগিৰা পি দুখাই দিলি মোক না ঠক না ভক বাবা তোক সেংকা লেঙেৰা খৰা আপি বিয়া কৰাই দিবা খোজাৰ কাৰণটা হ'ল তুই যে সৰুতে খালি গংগা লাঙি ধৰিছিলি লিটু টুকুৰাইছিলি আৰু ডোমা চকী পাইপৰক সাৰু ইগিলানত যে তুই বুলটি স্কুলে সিনা ঠেং ভাঙাইছিলি লেঙেৰা কৰিছিলি লিঙিৰি কৰিছিলি সেইগিলা পাপ খণ্ড নিয়াব লাগিব না তোৰ আৰু কিমান যি পাপ কাম কৰিছা তুই পুখি মাৰি মাৰি সেইগিলা গোটাই পূৰ্ণ হ'ব লেঙেৰা আপিয়ে বিয়া কৰালি সেইকাৰণে তক লিঙিৰি আপি বিয়া কৰাই দিম বুজি পাইছা দে বাবা হ'ব দে উপায়তো নাই তুই পচন্দ কৰিলি চ এতিয়া ঘৰত চ